feeling, man. Crazy feeling. They go say, baby, তুমি ভৰুৱা বুলি কৈছে চলি যাব যিকোনো বুলি কৈছে কফি খানে কি আগে কফি খানে Right, ladies and gentlemen, boys and girls, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে আছে and welcome back to my YouTube channel আৰু এইফালে দেখিবলৈ পাইছে মা মই যেতিয়া ব্লগ ষ্টাৰ্ট কৰোঁ মা ওচৰে পাজৰে ঘূৰি থাকে ক'ব পাহাৰৰ ওচৰত নাযাবি ক'ব পানীৰ ওচৰত নাযাবি বুলিকে তো সেইটো কাৰণে কি হ'ল মোৰ বহুত জেগা যাবলগীয়া আছিলে এনেকা ব্ৰহ্মপুত্ৰ ছাইডত তো মায়ে কোৱাৰ কাৰণে মোৰ যোৱা নহয় আৰু স্পীডত চলাবলৈ মনা কৰে কিন্তু মই সেই খালী ৰাস্তা চাই পিনে স্পীড চলাওঁ যেতিয়া ৰাস্তাত গাড়ী নাথাকে গৰু নাথাকে তেতিয়া এইফালে মা চুমাটো দিয়ক মজা তো আজি মই আৰু ভণ্টি যাবলৈ ওলাইছোঁ অৰুণাচল দিশে ভণ্টি গৈছে ক'বালে কিবা এটা আনিবলৈ বলক গাইজ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ তো অল ৰাইট গাইজ গুড আফটাৰনুন এণ্ড ৱেলকাম বেক টু মাই নিউ মটৰ ব্লগ তো পুনৰবাৰ এটা নতুন মটৰ ব্লগ লৈ আপোনালোকৰ মাজলৈ আজি উভতি আহিছোঁ তো এতিয়া আপোনালোকে দেখিলেই মায়ে কেনেকৈ মোৰ ওচৰত চাপি আছিলে ক'বালৈ যদি যাব হয় ন গাইজ তো মা সেই ওচৰৰ পৰা নাতৰিবই কৈ থাকিব পানীৰ ওচৰত নাযাবি ক'ব বেছি স্পীড নচলাবি এনেকৈ খালী ৰাস্তাত একো নকয় কিন্তু এনেকুৱা ৰাস্তাত বেছি স্পীড নচলাবি বুলি কয় আৰু পাহাৰ ফালে বেছি যাবলৈ মনা কৰে কাৰণ এতিয়া লেণ্ডশ্লাইডো হৈ আছে এতিয়া তো এইখিনিতে মোৰ এটা কথা মনত পৰিলে শ্ৰীকৃষ্ণই কৈছিলে যে মই ঘৰত থাকিলে মা পাপাৰ গোন্ধ পাওঁ বুলিকে যেনেকৈ আমাৰ মা পাপাৰ কোলাত যেতিয়া আমি শুই দিওঁ তো আচলৰ পৰা এটা গোন্ধ আহে তো শ্ৰীকৃষ্ণ শিক্ষাৰ কথাই কৈছিলে যে মই ঘৰ এৰি নাযাওঁ কাৰণ যাকে এই কলিযুগ যিমানে আগবাঢ়ি গুচি যাওক শ্ৰীকৃষ্ণই কৈছিলে যে মই ঘৰ এৰি নাযাওঁ বুলিকে তো মোৰ দ্বাৰা হয় একেই মই ঘৰ এৰি ক'তো নাযাওঁ লাগে কলিযুগ যিমানে আগবাঢ়ি গুচি যাওক তো মা পাপা আপোনালোক শুনিছে নাই আই লাভ ইউ তো এতিয়া আমি আহি পালোঁ প্ৰায় হাতে কাটি তো এতিয়া ফাৰ্ষ্ট ইয়াত আমি পেট্ৰল ভৰাই লওঁ যিহেতু ফিউল ৰেঞ্জটো 90 কিলোমিটাৰহে দেখাই আছে এতিয়া তো মই বাইকখনত 95 ভৰাওঁ তো 95ৰ বাহিৰে মই বেলেগ পেট্ৰল ঘপককৈ নভৰাওঁ জেক্সিক এবাৰ সুধি লওঁ জেক্সি চলিব নহয় যি নৰ্মেল পেট্ৰল হা জেক্সিয়ে কৈছে বেবী তুমি ভৰোৱা বুলি কৈছে আৰু এইফালে দেখিবলৈ পাইছে ইয়াত ছোৱালীয়ে পেট্ৰল দি আছে সৰু ছোৱালী তো গাইজ কয় ন এজ ডাজ নট মেটাৰ ফৰ ৰেছপনচিবিলিটি বুলি কয় 95 দিবা দেখিলে ইমান সৰু ছোৱালীজনীৰ ইমান ডাঙৰ দায়িত্ব এটা আছে তো সকলোৰে লাইফটো একে নহয় যিহেতু আমাৰ ওচৰত এইটো ইমানবোৰ থকাৰ পাছতো আমি কওঁ ন আমাৰ ওচৰত এইটো নাই সিটো নাই কিন্তু যেতিয়া বাহিৰত যোৱা হয় ঘৰত সোমাই থাকিলে একো গম নোপোৱাই যেতিয়া আমি বাহিৰত ওলাই যাওঁ তেতিয়াহে গম পাওঁ লাইফত কি চলি আছে কি নাই কিন্তু ঘৰত সোমাই থাকিলে সেইবোৰ একো গম নোপোৱাই সেই ৰিগ্ৰেটে কৰি থকা হয় ঘৰত থাকিলে সেইটো কাৰণে অলপ ট্ৰেভেল কৰিব লাগে তো এতিয়া আমি ইয়াত ফাৰ্ষ্ট খাই লওঁ কিবা এটা ইয়াত তো আজি খাই যাম এইজনী খকুৰীজনী অথবা খাওঁ কৰি আছে নাখালে নহয় ইয়াৰ তো এইফালে গাইজ মই টাচেই কৰা নাই এইফালে ই আধা আধি খাই ভণ্টিৰ শেষ হ'লেই মই কৈছিলোঁ নি অকল খাবলৈ আহে এইফালে চা এইটো খালেই এইটো অলপ খাই দে অকল খাই থাক আৰু দেৰিলৈকে শুই উঠিবি ৰাতিপুৱা Be positive, think positive and stay positive and enjoy the ride guys but what a beautiful location guys what a beautiful location it's crazy guys unmatched মুঠতে আমাৰ ইয়াৰ ওচৰে পাজৰে যিমানবোৰ জেগা আছে এইটো জেগাৰ লগত একো মেচ নাই গাইজ তো কোনোবাই যদি প্ৰথমবাৰৰ বাবে ইয়াত আহিম বুলি ভাবিছে তো ইয়াত চিয়'ৰ আহিব ইয়াত ইউ ডেফিনেটলি গনা এনজয় ইট কি ধুনীয়া প্লেচ আৰু এইটো गाइस थंबनेल पाई गलो थंबनेल हाँ सर ये आगे कॉफ़ी खाने के लिए आगे कॉफ़ी खाने यहाँ से पास बना के जाए ना पास बनाना पड़ेगा अंकल हम लोग इधर नहीं जा सकते क्या हैं यहाँ पे रुकाते हाँ सर थैंक यू এতিয়া আমি আহিছিলোঁ অৰুণাচল দিশে তো ইয়াত পাছত কৈছে যে এই ওচৰতো খোজকাঢ়ি 20 খোজমান দিলে পাম কফি শ্বপটো
তাত যাবলৈ হ'লেও পাছ ল'ব লাগে আৰু 200 টকা দিব লাগে তো এতিয়াতো যোৱাটো নহ'ল এতিয়া অৰুণাচললৈ তো তো এতিয়া ভণ্টিয়ে কৈছে বাইকখন অলপ চলা বুলিকে কোৱাৰ লগে লগে বুকুটো মোৰ ঢক ঢক কৰি আছে মোৰ কেনেবাকৈ পেলাই দিলেতো চেচেই মোৰ ৰাতি টোপনিয়ে নহ'ব তো এইফালে দেখিবলৈ পাইছে ৰাস্তাটো খালী আছে তো বহুত কম গাড়ী অহা যোৱা হৈছে তো ইয়াক মই হেলমেট লগাই পিনি অলপ ইয়াৰ পৰা সেই আগলৈকে বেছি দূৰ নহয় অলপ চলাবলৈ দি দিওঁ তাৰো মনটো খুচ হৈ যাব আৰু এইফালে ময়ো খুচ হৈ যাম এতিয়া উঠ চাওঁচোন বাইকখন দাঙিব পাৰে নে নোৱাৰে ভণ্টিয়ে আৰু মই যেনেকৈ ক'ম এনেকৈ চলাবি দাং বাইকখন দাং বঢ়িয়া মজা ষ্টেণ্ড দাং ষ্টেণ্ডডাল তোল বঢ়িয়া কিল চুইচ দে বঢ়িয়া পাৰিছে নিউট্ৰেলত আছে নে এন বুলিকৈ আছে নে চা অ'কে আছে তো গাইছে ক্লাছটো ময়ে এৰি দিম নহ'লে এই কণ্ট্ৰল কৰিব নোৱাৰিব চেল্ফ মাৰ ষ্টাৰ্ট কৰ বঢ়িয়া এইটো দবা হা মাৰ 1 নম্বৰ তলফালে মাৰ তো মই ক্লাছটো ময়ে এৰি দিম লাহে লাহে অঁ এইটো লাহে 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 गाइस ये हार्ट मुँह में आ गया था तो এতিয়া মেডামৰ পৰা জানিব চেষ্টা কৰিম তেওঁ 390 চলাই পিনি কেনেকৈ অনুভৱ কৰিলে তাই তো মেডাম 390 চলোৱা কিন্তু মোক 1 নম্বৰ গিয়াৰ 2 নম্বৰ গিয়াৰ নাম 3 নম্বৰ লাগে তো গাইস এই 390 2 নম্বৰ গিয়াৰ চলাই তাকো 390 খন আগত এদিনে চলাইছিলে আৰু ইয়াতকৈ কম চলাইছিলে চলাব পাৰি আকৌ এবাৰ ৰোজ লো মজ লো না মিলে তো খোজ লো তো আজিও আমি এইদৰে আমাৰ এনজয়মেণ্টটো আজি আমি বিচাৰি ল'লোঁ তো বহুত দিন এইফালে আহিম বুলি ভাবিছিলোঁ তো লং ডিং নগ'লোঁ তথাপিও আজি ইয়ালৈকে আহি ভাল লাগিলে বহুত ইয়াত এতিয়া আমি ইয়াৰ পৰা এতিয়া আমি চিধা ওলাই যাওঁ ঘৰলৈ ঐ এইটো মোৰ হেলমেট হয় ক'ত পিন্ধিছ তোৰটো পিন্ধিবি যা অঁ তোৰ সেইটো পিন্ধিবলৈকে হোৱা নাই বহুত ভাৰী আছে মোতকৈ গধুৰ আছে নেকি 2 কেজি মান হেলমেটটোৱে আছে তো এতিয়া অলপ খালী আছে তো বাইকখন আৰু এবাৰ অলপ খালী চাওঁ আৰু এনেকুৱা দিব লাগে অলপ গাইস আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেন ডু লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব তেতিয়ালৈকে কিপ লাভিং কিপ ছাপৰ্টিং লাভ ফ্ৰম বিশাল বাই